এয়া হৈছে দমপঞ্জুৰী LP স্কুল আৰু হাই স্কুল ইয়াতে আছে। এয়া বৰ্ডত আপোনালোকে দেখা পাইছে দমপঞ্জুৰী ইংলিছ হাই স্কুল। এইটো ব্লক হৈছে ৰমংৱে ডিষ্ট্ৰিক্ট কাৰ্বি আংলং, পিন নম্বৰ 782139 আৰু ইষ্টাব্লিছ হৈছে 2005। আৰু এয়া পুৰণি স্কুলখন। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত বাউণ্ডেৰী ৱাল নাই, দেখিছেনে? এয়া বাউণ্ডেৰী ৱাল নাই। এই স্কুলখন বহুত পুৰণি স্কুলখন এইখন। এয়া দেখিছে? এয়া হাই স্কুল হয়, এইটো হাই স্কুল। আৰু এফালে আগত এইখন LP স্কুলখন হয় আৰু এইটো হাই স্কুল, সেইটো হাই স্কুল। গতিকে মই আপোনালোকক দেখুৱাম যে ইয়াত বাউণ্ডেৰী ৱাল নাই, কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীসকলে চাওকচোন কেনেকৈ গছ গছনি ৰুবলৈ ইমান চেষ্টা কৰিছে। এইটো চাওক, এয়া হৈছে মধুৰিআম গছ। এইটো জানো কি গছ হয় চাওকচোন, আপোনালোকে চিনি পায়নে? আৰু চাওক সেইফালে এয়া, গতিকে কেইবাজোপাও লগোৱা আছে। এইফালে চাওক, মই আৰু দেখাই আছোঁ। এয়া কি গছ এফালে চাওক, এইটো বাৰু এপ্ৰিল গছ। এইটো এপ্ৰিল গছ সকলোৱে চিনি পায়। এয়া চাওক, এইটো মধুৰিআম। এইটো চাওক, এইটো নিম গছ। এয়া চাওক, বাৰু ইয়াত তেনেকৈ দিয়া নাই। এইটো হৈছে ৱাটাৰ পাম্প, এইটো চাওক। এতিয়া চাগে ইয়াত পানী পৰেনে নাই নাজানো দেই। এয়া চাব ইয়াৰ পুলিবোৰ কেনেকৈ হৈছে। এইবোৰ চাওক, এইটো যদি বাউণ্ডেৰী ৱাল নাই, এইটো গছ গছনি কেনেকৈ থাকিব আপোনালোকে কওকচোন। আৰু এয়া চাওক, গতিকে চবতো এইটো তিতা নিম হয়, এইটো চাওক। আৰু ইয়াত আছে, ইয়াত আম গছ। আৰু এফালে চাব আপোনালোকে, এইটো গছ আছে বা তেনেকৈ ফুল বাগিচা তেনেধৰণৰ বহুত আছে। ইয়াত চাওক, সেইটো নহয় যে এখন স্কুল। এইটো দমপঞ্জুৰী LP স্কুল হয়। এইটো ইষ্টাব্লিছ হৈছে 1969, ব্লক ৰমংৱে ডিষ্ট্ৰিক্ট অফ কাৰ্বি আংলং। ঠিক আছে, ইয়াত আপোনালোকে দেখি পাইছে সেইফালেও বাউণ্ডেৰী ৱাল নাই, এফালেও বাউণ্ডেৰী ৱাল নাই। তাৰ কাৰণটো কি? কাৰণ ইয়াত হৈছে কি বৰ্ডাৰ এৰিয়া। সেইটো এইফালৰ হৈছে সেইফালে হৈছে নগাঁও ডিষ্ট্ৰিক্ট। আৰু যিটো নদী, এয়া নদীত আছে, এইডোখৰত নদী আছে, নদী সিপাৰে কাৰ্বি আংলং। ঠিক আছে, এতিয়া মই সেইটোৱে যে মই ক'ব বিচাৰিছোঁ কি ইয়াত কাৰ্বি আংলঙত যিটো একদম চুকৰ ঠাই, যেনেকৈ স্কুল এই নগাঁও ডিষ্ট্ৰিক্টৰ পৰাও আহে। ইয়াত কাৰ্বি আংলঙৰ কেইবাঘৰ ইয়াত আছে বাৰু, ইয়াৰ পৰাও তেনেকৈ ল'ৰা ছোৱালী আছে। কিন্তু ইয়াত বাউণ্ডেৰী ৱাল কিয় নাই? বাউণ্ডেৰী ৱাল আগত দিছিলে, এই বাঁহৰ বাউণ্ডেৰী ৱাল আপোনাৰ 2বাৰ না 3বাৰ ইয়াত বনোৱা হৈছে, কিন্তু নাথাকে ইয়াত। এয়া চাইছেনে আপোনালোকে, দেখিছে বাউণ্ডেৰী ৱাল তেনেকৈ নাই। আগত আছিলে ইয়াত বাউণ্ডেৰী ৱাল, কিন্তু এতিয়া বাউণ্ডেৰী ৱাল তেনেকৈ নাই, বাঁহেৰে আগত বনোৱা হৈছিলে। তো কাৰণটো কি হৈছে, এফালে কিছুমান এই মুছলিমসকলৰ গুৰু বহুত আছে। গুৰুবোৰ তেনেকৈ খেদি দিয়ে, বাছ তেওঁলোকে মানুহবোৰ নাহে, তেওঁলোকে এৰালো নকৰে। গুৰু তেনেকৈ সোমাই আহে য'তে ত'তে দি, তেনেকৈ সোমাই আহি এই বাউণ্ডেৰী ৱাল গোটেই সত্যানাশ হৈ গ'ল। এইফালে চাওক, এফালেও নাই। স্কুলখন অৱস্থা আপোনালোকে দেখি পাইছে কেনেকৈ। এইটো এখন হাই স্কুল হয়, এখনো হাই স্কুল, আৰু এফালে LP স্কুলখন। এতিয়া বাউণ্ডেৰী ৱাল আপোনালোকে কিমান বনাম চাওকচোন, আপোনালোকে ভাবকচোন। এয়া স্কুলখন গোটেই মানুহে বেয়া কৰা নাই কিন্তু দেই, এইটো গুৰুৱে বেয়া কৰিছে এখন বাউণ্ডেৰী ৱাল। ইয়াত আপোনাৰ 2বাৰ 3বাৰ তেনেকৈ বনোৱা হৈ গ'ল। এতিয়া বাৰু আকৌ বনাম আমি, এই 2-3 সপ্তাহৰ ভিতৰতে আমি বনাবলৈ চেষ্টা কৰিম এয়া বাউণ্ডেৰী ৱাল। কিন্তু মই আপোনালোকক সেইটো কাৰণে যে দেখুৱাইছোঁ যে এইখনৰ স্কুলখন এতিয়া বাউণ্ডেৰী ৱাল নাই, কিন্তু ইয়াত চাব আপোনালোকে এই ফুলনি গছ গছনি আছে। দেখিছেনে? এইবোৰ ফুলনি গছ গছনি আছে।
এতিয়া ল'ৰা ছোৱালীবিলাকে কিমান কষ্টৰে এইবোৰ ফুল গছ গছনি লগাইছে বাৰু ময়ো চেষ্টা কৰিম যে ইয়াত বাউণ্ডেৰী ৱাল কেনেকৈ মই সহায় সহযোগিতা কৰিব পাৰোঁ যিমানলৈকে পাৰোঁ ময়ো চেষ্টা কৰিম কিন্তু মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে ইয়াত গুৰু যিটো ডোখৰ সেইটো নগাঁও ডিষ্ট্ৰিক্ট হয় তাৰ পৰা যিটো গুৰুটো এৰি থৈ আহে তেওঁলোকে এৰি থৈ আহি এইবিলাকত য'তে মধে তেনেকৈ যাৰ যাৰ ঘৰত যেনেকৈ গৰু সোমাব লোকৰ ঘৰত তেনেকৈ বস্তু বান্ধি তেনেকৈ বেয়া হ'ব ইয়াত স্কুলখনৰ আপোনালোকে চাব ইয়াত যদি বাউণ্ডেৰী ৱাল নাই গছ গছনি যিমানে যদি লগায় তেনেকৈ গছ গছনি এটাও নাথাকিব ইয়াত কাৰণ থাকিবনো কেনেকৈ গৰু যদি তাৰ পৰা এনেকৈ এৰি থৈ দিয়ে হয়নে নহয় বাৰু আপোনালোকে কওকচোন গৰু যদি তাৰ পৰা তেওঁলোকে খেদি পেলাই মানুহবোৰ গুচি যায় গৰুটো এফালে আন্ধাৰ মন্ধাৰ আহি তেনেকৈ খাবই কাৰণ কি গৰুটো তেনে মানুহৰ নিচিনাটো বুজা শক্তি নাই হয়নে নহয় ঠিক তেনেধৰণৰ এতিয়া কি ক'ম এতিয়া আমিতো বাৰে বাৰে মই আগতো তেনেকৈ বাধা দিছোঁ যে গাঁৱত তেনেকৈ গৰু আপোনালোকে খেদি নিদিব কাৰণ কি গৰু বহুত আহে 100টা 200টা তেনেকৈ গৰু আহে তেনেকৈ এফালে কিয় আপোনালোকে এই ৰাস্তাটোও চাব ৰাস্তাত মই দেখাম বাৰু নেক্সট দিনাখন একদম ৰাস্তাটো তেনেকৈ একদম অৱস্থা নাইকিয়া হৈ যায় যদি বৰষুণ পৰে কেতিয়াবা এতিয়া ল'ৰা ছোৱালী অহাটো বহুত দিগদাৰ হয় ৰাস্তাত সেই ভিডিঅ'টি মই আপোনালোকক দেখাম কিন্তু মই আজি এই স্কুলটো দেখাইছোঁ ইয়াৰ স্কুলৰ পৰিৱেশ কেনেকৈ চাওক আপোনালোকে কোনো বাউণ্ডেৰী ৱাল নাই কিন্তু আপোনালোকে দেখিছে ইয়াৰ ফুল গছ আছে ফুল ফুলনি তেনেকৈ চাওক এয়া দেখিছেনে এয়া কাৰ্বি আংলং স্কুলখন হয় দেই দোস্ত মইতো বাৰু ইমান ভালদৰে এক্সপ্লেইন কৰিব নোৱাৰোঁ যিহেতু মই এই ভিডিঅ'টি আজি প্ৰথম এই ভিডিঅ'ত মই আপোনালোকৰ মাজত মই ভিডিঅ' বনাইছোঁ তো কেনেকৈ লাগিছে আপোনালোকে সেইটোও জনাব কিন্তু এটা কথা সেইটোও জনাব যে মই কোৱাটো ভুল কৈছোঁ নে বেয়া কৈছোঁ কিন্তু গৰু যদি আপোনালোকে পুহিছে না কমচে কম মানে এৰাল ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব কাৰণ কি এনেকৈ ডাইৰেক্ট এনেকৈ এৰি নিদিব কাৰণ এৰি দিলে যাৰ তাৰ ঘৰতো সোমাব পাৰে গৰু বোলা বস্তুটো মানুহৰ নিচিনাটো বুজি নাপায় কিন্তু ঠিক তেনেধৰণে কষ্টও কৰিব লাগিব গৰু যদি পুহিছে তো মই তেওঁলোককে মই ক'ব বিচাৰিছোঁ যোনে গৰু এফালে খেদি আহে প্লিজ তেওঁলোকে এফালে গৰু নেখেদিব কাৰণ এয়া স্কুলখন আমি বাৰম্বাৰ বনোৱা হৈছে ইয়াত বেৰখন এতিয়া বেৰটো নাথাকে কাৰণ গৰুৱে তেনেকৈ ভাঙি গুচি লৈ যায় সেইটো কাৰণে মানে বেৰখন নাথাকে